নমস্কাৰ বন্ধুসকল, আজি কম মাজুলীৰ এখন বিশেষ বিচনীৰ কথা, যিখন নিৰ্মাণ হয় বাঁহেৰে, বেতেৰে। কিমান দাম হ'ব পাৰে এইখন বিচনী আৰু কেনেদৰে নিৰ্মাণ কৰে সেই বিষয়ে জনাম আজি আপোনালোকক। আভিজাত্যৰ প্ৰতীকস্বৰূপ এই বিচনীখনৰ দাম কিমান হ'ব পাৰে বাৰু? প্ৰায় 1000ৰ পৰা 1600 টকাৰ ভিতৰত বিক্ৰী হয় এই আভিজাত্যৰ প্ৰতীকস্বৰূপ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত নিৰ্মাণ হোৱা বিচনীখন। তেওঁলোকৰ মুখেৰে জানিম কিমান টকাত বিক্ৰী হয়, কেনেদৰে নিৰ্মাণ কৰে এই বিচনীখন। লগতে চাওঁ আহক কেনেদৰে তেওঁলোকে নিৰ্মাণ কৰে এই বিশেষ বিচনীখন। মই এই কৰ্মভাগীত আপোনাৰ 74তে মই সত্ৰলৈ আহিছিলোঁ। সত্ৰলৈ আহি তাৰপাছতে 5-6 বছৰমান এনেই শিশু হৈ থকা অৱস্থাত প্ৰায় 80 চনৰ পৰা মই শিল্পকৰ্মত জড়িত। তেতিয়া মোৰ বয়স প্ৰায় 17-18 বছৰমান হ'ব। তেতিয়াৰ পৰা মই শিল্প কামত জড়িত। এই বিচনীখনৰ দাম আপোনাৰ তেতিয়া আছিলে মাত্ৰ 80 টকা বিক্ৰীৰ দাম। ইয়াৰ বিক্ৰীৰ দাম আছিলে 80 টকা। এতিয়া ইয়াৰ দাম 1000, 1200ও হয় কেতিয়াবা। কিন্তু তথাপিতো সেই দিনৰ বিচনীৰ যিটো তুলনা, সেই তুলনাতকৈ এতিয়া 1000-1200 আমাক মানে চাহিদা পূৰণ কৰিব পৰা নাই, বুজিছেনে? আমাৰ চাহিদা পূৰণ হ'ব মানে। গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি এতিয়া বৰ্তমান এই লকডাউনৰ সময়ত আমি যি সংকট ভুগিছোঁ, এই লকডাউনৰ সময়ত আমি যি সংকট ভুগিছোঁ, এই সংকটৰ পৰা কিছু হ'লেও সকাহ পাবৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰলৈ এতিয়াই মাত্ৰ আমাৰ আহ্বান, যাতে কি ধৰণে হয় সেইটো নাজানো, মুঠতে আমাক যাতে অলপ হ'লেও সকাহ দিয়ে, সহায় কৰে আমি শিল্পভাগী জীয়াই ৰাখিবৰ কাৰণে। বস্তু লাগিলে আপোনাৰ এইটো হ'ল বেত, ইয়াক বেত বুলি কয়। আৰু এইখিনি এই হেণ্ডেলটো হ'ল, এইটো মানে এইটো ইয়াক আমাৰ অসমীয়াত নাল বুলি কয়, ইংৰাজীত হেণ্ডেল বুলি কয়। এইটো হ'ল তামোল গছৰ গুৰি আৰু এইটো হেঙুল হাইটেল। শংকৰদেৱৰ দিনৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতেই হেৰি কৰা ৰং সৃষ্টি কৰি পেলাই এইবোৰ ঢোল খোলতে অন্য বাদ্যযন্ত্ৰত তেখেতে এইটো ৰং ব্যৱহাৰ কৰিছিলে। গতিকে সেই ৰঙেই বৰ্তমান এতিয়া আমি জীয়াই ৰাখিছোঁ। এইটো হেঙুল আৰু এইটোৰ নাম হাইটেল। এইটো খনিজ পদাৰ্থ, ই শিলজাতীয় বস্তু। ইয়াক আমি দোকানৰ পৰা ক্ৰয় কৰি আনি শিলৰ পতাত পিহি পাউডাৰ কৰি ইয়াৰ লগত আঠা মিক্স কৰি পেলাই আমি এই বস্তুটো ইয়াত ইউজ কৰিব লাগে। এখন বিচনী বনাওঁতে এজন মানুহে অলৰেডি এটাইকেইটা কাম যদি কৰা যায় তেতিয়াহ'লে 6 দিন লাগে। 6 দিনতহে এখন বিচনী কমপ্লিট হয়গৈ। কামত নাহে, কিন্তু কথা হ'ল কি, আমি এতিয়া সত্ৰৰ বৈষ্ণৱ, আমি ধুতিখন পিন্ধি আমিতো বাহিৰত ক'তো আমি একো হাজিৰা কৰিবলৈ বা কিবা কৰিবলৈ একো কৰিবলৈ যাব নোৱাৰোঁ। কিন্তু এই সত্ৰৰ মাজুলীৰ যিটো কৃষ্টি, সত্ৰৰ বেতৰ বিচনী, এই কৃষ্টিটোকে আমি জীয়াই ৰাখিছোঁ। ইয়াৰ দ্বাৰা আমাৰ লাভান্বিত একো নহ'লেও আমি বৰ্তমান কৃষ্টিটো জীয়াই ৰাখিবলৈ আমি হেৰি হৈ আছোঁ, অগ্ৰসৰ হৈ আছোঁ।